আমি যোৱাকালি 9 ছেপ্টেম্বৰত প্ৰথম ৰেয়াৰ আনকমন ডিছৰাপটিভ চাৰ্জাৰী বুলি কওঁ আমি যি পদ্ধতিৰ দ্বাৰা আগৰ হৈ থকা অপাৰেশ্যন আমি চেঞ্জ কৰি দিব পাৰোঁ সেই ধৰণৰ আমি যোৱাকালি এটা চাৰ্জাৰী কৰিছোঁ। আমি এইটোক টেলি চাৰ্জাৰী কওঁ। টেলি চাৰ্জাৰী এটা নতুন কনচেপ্ট। আমি ৰিম'ট চাৰ্জাৰী বুলি ক'ব পাৰি। মানুহ ভাবে যে মই ৰবট দি অপাৰেশ্যন কৰিম। ইয়াত হৈছে ৰবটক মই 2000 কিলোমিটাৰ দূৰত বহি কণ্ট্ৰল কৰি ৰোগী গুৱাহাটীত আছে স্বাগতত অপাৰেশ্যন থিয়েটাৰত মোৰ গোটেই টিমৰ লগত আছে আৰু মই গুৰগাঁৱত বহি মই মিছেছ খান্না মোৰ লগত আছে। আমি দুজনে ৰবটিক চাৰ্জন তাৰ পৰা অপাৰেশ্যন কৰিছোঁ আৰু সফলতাৰে কৰিব পাৰিছোঁ। ৰোগী দুগৰাকী ভালে আছে। তেওঁলোকে বহুত ব'ল্ড। তেওঁলোকে এইটো নতুন পদ্ধতিৰ কাৰণে একো ভয় খোৱা নাই। তেওঁলোকে লগে লগে কনচেণ্ট স্বীকাৰ কৰিছে যে আমি কৰিম। আমি উইল গ' এজ পাৰ ইয়ৰ এডভাইচ। চ' আমি হেপ্পী যে আমি ইষ্টাৰ্ণ ইণ্ডিয়াত আমি 3rd বা 4th চেণ্টাৰ য'তে এইটো পদ্ধতি আৰম্ভ হৈছে। মই কনফিডেণ্ট যে এই নতুন টেকন'লজি যিটো এটা কংগ্লমেৰেশ্যন বুলি কওঁ আমাৰ ইঞ্জিনিয়াৰিং IT আৰু চাৰ্জাৰী বিভাগৰ এটা মিক্সচাৰ। আমি এইটো দ্বাৰা বহুত ফিউচাৰত ট্ৰিটমেণ্ট মেথডলজি বহুত ধৰণৰ দূৰৰ ৰিম'ট মানুহ আমি সহায় কৰিব পাৰিম আৰু বহুত ধৰণৰ নতুন টেকন'লজি নতুন ট্ৰিটমেণ্ট মেথডলজি আমাৰ ৰোগীক দিব পাৰিম। যি পদ্ধতি ছাপ'জ লিভাৰ ট্ৰান্সপ্লাণ্টত কিবা এটা ষ্টেপত আমাক আমেৰিকান চাৰ্জন লাগে, আমি তেখেতক সেই ষ্টেপত হেল্প ল'ব পাৰোঁ। চ' ইটছ এ ৰিভলিউচনেৰী থিং। আমিও আমাৰ টিম আমি এক্সাইটেড যে আমি কিবা এটা নতুন সমাজক দিব পাৰিছোঁ। মই সদায় কওঁ যে ইণ্ডিয়া 65% 70% আমাৰ পপুলেশ্যন বহুত ৰিম'ট এৰিয়াত থাকে, ভিলেজত থাকে। মানে আমি আৰু বেছিভাগ টেকন'লজি বেছিভাগ ট্ৰিটমেণ্টটো আৰ্বান এৰিয়াত আমাৰ মেগা চিটিত আছে। ৱাই নট উই টেক দিছ ট্ৰিটমেণ্ট এফৰ্ডেবল। আমি এফৰ্ডেবল কৰি পেলাওঁ আমাৰ মানুহৰ কাৰণে, যিটো একেবাৰে ৰিম'টেষ্ট অফ দ্য ৰিম'ট কৰ্নাৰত থকা মানুহৰ কাৰণে আমি দিব পাৰোঁ। সেইটোৱে আমাৰ এইম এণ্ড অবজেক্টিভ। সেই এইম অবজেক্টিভ লৈয়ে আমি এই ট্ৰিটমেণ্ট মেথডলজি ষ্টাৰ্ট কৰিছোঁ। থেংক ইউ।